हेलो फ्रेंड्स स्वागतम जनाइছো ইনফোকমৰ নতুন এটা ভিডিঅলৈ আৰু আজিৰ এইটো ভিডিঅত মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে এনআৰসিৰ যিখন কাৰেকচন ফৰ্ম এখন অনলাইনৰ পৰা কেনেকৈ ডাউনলোড কৰিব আৰু কেনেকৈ ফৰ্মখন ফিল আপ কৰিব সো ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰি আছো আপোনালোক যদি আমাৰ চেনেলত নতুন হয় তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এইটো চেনেলত আমি সদায় এনেকুৱা ধৰণৰ ভিডিঅ আপলোড কৰি থাকো সো আহক বন্ধুসকল পলম নকৰাকৈ ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ইয়াত আপোনালোকে এনআৰসি আসাম টাইপ কৰি সার্চ কৰি দিব সার্চ কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰিব আৰু চাওক আছে এনআৰসি আপডেটন আসাম টুইটাৰত এটা পোষ্ট আছে এইটো আপোনালোকে পঢ়ি চাব পাৰে এটা আছে কাইন্ড অ্যাটেনশন আওয়ার এনএসকেস আর কারেন্টলি রিসিভিং কারেকশন ফর্মস ফর মেকিং কারেকশন in spelling of names address and other particulars as published in draft NRC an online facility for making such corrections will also be made available shortly our NRC fair NRC etu sabo paribo apnaloke yar pasot apnaloke etu size thik ase yar pisot eta sauk upor jitu option office of the state coordinator of national registration NRC assam etu click kori dibo click korar loge loge NRC jitu main website etu open hobo aru apnaloke অলপ স্ক্রল ডাউন কৰিব আৰু ইয়াত দেখা পাব ক্লিক হিয়াৰ টু ডাউনলোড ফৰ্মস ফৰ ক্লেইমস অবজেকশনস এন্ড কারেকশনস এই যেটো অপশন এটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে চাওক এনেকুৱা পেজ ওপেন হ'ব আৰু আপোনালোকে ইয়াত দেখা পাব এনআরসি কারেকশন ফর্ম ইংলিশ এনআরসি কারেকশন ফর্ম আসামিজ এনআরসি কারেকশন ফর্ম বেঙ্গলি আৰু ক্লেইম অবজেকশন ইনক্লুজন কারেকশন এটো তলত আছে যেটো লেটেস্ট যেটো কারেকশনৰ বিষয়ে মই কৈ আছো এতিয়া চাওক আপোনালোকে যেটো আছে এনআরসি কারেকশন ফর্ম আসামিজ এটো ক্লিক কৰি দিব আৰু এটো ডাউনলোড ক্লিক কৰি দিব ডাউনলোডত ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব পেজ ডাউনলোড হ'বলৈ এসব ডাউনলোড হৈ গল এতিয়া আপোনালোকে দেখা পাব এনেকুৱা ধৰণে দুটা পেজত দেখা পাব এনআরসিৰ যিখন কারেকশন ফর্ম এসব দুটা পেজ ঠিক আছে এতিয়া আপোনালোকে এখন ফিল আপ কেনেকৈ কৰিব ইয়াত চাওক আপোনালোকৰ এআরএন নম্বৰ যেটো আছে ওপৰত এআরএন নম্বৰৰ টাইপ আপোনাৰ এআরএন নম্বৰটো এন্টাৰ কৰি দিব আৰু সদস্যৰ আপুনি যিজনে ফিল আপ কৰিছে দাবী আপত্তি কৰিছে কারেকশনৰ কাৰণে ইয়াত আপোনালোকৰ আইডিটো দি দিব সদস্য আইডি টাইপ ইয়াৰ পিছত পৰিয়ালৰ মুৰব্বীৰ নামটো এইটো দি দিব ইয়াৰ পাছত চাওক যি বিষয় শুধৰণিৰ প্ৰয়োজন এইটো চেক বক্স আছে এইটো টিক মাৰ্ক লগাই দিব নাম আছে চাওক বয়স জন্মৰ তাৰিখ লিংগ বৈবাহিক স্থিতি বৰ্তমান ঠিকনা স্থায়ী ঠিকনা আৰু তলত আছে চাওক 2 নম্বৰ পেজত আছে জন্মৰ স্থান ফটো আৰু অন্যান্য তো এতিয়া চাওক আপোনাৰ যদি ধৰিলক আপোনাৰ নামটো ভুল আহিছে তেনেহলে খসৰাত যি ধৰণৰ তথ্য প্ৰকাশ হৈছে এইটো এন্টাৰ কৰি লব আৰু শুদ্ধ নামটো ঠিক খোহাতে চাওক প্ৰয়োজনীয় শুধৰণি এইটোত শুদ্ধ নামটো ভৰাই দিব ইয়াৰ পিছত চাওক যদি ফাদাৰ্স নেম আপোনাৰ অশুদ্ধ আহে শুধৰণি কৰিব লগা হয় তেনেহলে ইয়াত ভুলটো আপোনালোকে ইয়াত লিখিব আৰু ইয়াত শুদ্ধটো লিখিব ঠিক তেনেদৰে চাওক মাতৃৰ নাম আহিলে এনেকুৱা ইয়াত যেনেকুৱা খসৰাত প্ৰকাশিত হৈছে ঠিক এনেকুৱা আপোনালোকে ইয়াত টাইপ কৰিব ইয়াৰ পিছত খোৱাতে ৰাইটটো ইয়াৰ পিছত জন্মৰ তাৰিখ বয়স বা জন্মৰ তাৰিখ ইয়াত ভৰাই দিব আৰু লিংগ পুৰুষ মহিলা অন্যান্য দি দিব বৈবাহিক স্থিতি আৰু চাওক আৰু এটা আছে জন্মৰ স্থান এড্ৰেছ সকলো আপোনালোকে শুদ্ধ কৰিব পাৰিব ইয়াৰ পিছত চাওক যদি ফটো আপোনালোকৰ ভুল হৈছে মিসম্যাচ হৈছে তেনেহলে আপোনালোকে ফটো চেক বক্সত টিক মাৰ্ক লগাই ফটো দাখিল কৰা নাই বা ফটো দাখিল কৰিছিলে হেতু আপোনালোকে ইয়াত উল্লেখ কৰি ইয়াত ফটো লগাই দিব এইটো ফটোৰ সাইজ হ'ব লাগিব 2.5 cm by 2.5 cm আৰু এইটো ব্যাকগ্ৰাউণ্ড হ'ব লাগিব হোৱাইট বগা ৰঙৰ হ'ব লাগিব আৰু কালাৰ ফটো হ'ব লাগিব সো আশা কৰিছো ভিডিওটো আপোনালোকৰ বাবে অলপ হলেও হেল্পফুল হ'ব যদি হেল্পফুল হয় তেনেহলে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব